তো হেল্ল' গাইজ নমস্কাৰ সকলোকে। আজি মই যাবলৈ ওলাইছোঁ শ্বিলঙত আৰু আজি মোৰ ৰথখন হৈছে এইখন। তো এইখন বাইকখন পিছে মোৰ নহয়, দাদা এজনৰ হয়। মোৰ বাইকখনত অলপ দিগদাৰ হয়তো। তো ব'লক আপোনালোককো অলপ শ্বিলং ফুৰাই লৈ আহোঁ ঠাণ্ডাৰ দিনত। আজি প্ৰথমে শ্বিলংখনে ঘূৰিম, তাৰপিছত আজি থাকি দিম ৰাতি। কালি আমি থাকি কিনে যাম লাইটলুমলৈকে, গোটেইখিনি দেখাম। ভিডিঅ'টো চাই দিম। তো ব'লক বেছি দেৰি নকৰি আৰু যাত্ৰাটো আমি আৰম্ভ কৰি দিওঁ, কাৰণ অলৰেডি বহুত দেৰি হৈয়ে গ'লোঁ ওলাওঁতে। আৰু যিহেতু এইটো নৱেম্বৰৰ মাহ, শ্বিলঙত চেৰী ব্লছম ফেষ্টিভেলো হৈ আছে মানে হৈ আছিল, এতিয়া খতমেই হৈ গ'ল চাগে। আৰু এয়া বৰা পানী পালোঁ আৰু এটা বঢ়িয়া ভিউ পইণ্টত ৰখিছোঁ ৰ'ব। শ্বিলং আহি পাইছোঁ মানে আৰু ধুনীয়া ধুনীয়া ভিউ আৰম্ভ আৰু চাওক। এইটো এটা ৰিজৰ্ট হয় আগত ইফালে, তাতে অৰ্কিড লেক ৰিজৰ্ট এইটো। তাতে যাম, কিন্তু অহাৰ দিনাখন যাম। আৰু তাতে ব'টিং শ্বটিং কৰিব পাৰি, পিছে বহুত দাম ব'টিঙত, পইচা তাতে ব'টিং কৰি আছে। ৱাটাৰ এক্টিভিটিছত বহুত দাম। এতিয়া যাওঁ, এতিয়া মিউজিয়াম এটালৈ যাওঁ, ডন বস্কো মিউজিয়াম বুলি। আৰু ৰাস্তাতে যিমান ভাল ভাল ভিউ থাকে দেখাই গৈ থাকিম। তো গৈ আছোঁ এতিয়া মিউজিয়ামটোলৈকে, আৰু মিউজিয়ামটোত যোৱাৰ এই ৰাস্তাবোৰ চাওক, এইখিনি কি ধুনীয়া। এই বিল্ডিংবোৰ চাওক, কালাৰ চালাৰ কি ধুনীয়া ৰাস্তা, লেতেৰা পেতেৰা নাই একদম। ৰাস্তাটো সৰু হয় কিন্তু একদম চাফা ৰাস্তা পূৰা, না লেতেৰা আছে না ধূলি বালি আছে, গাড়ী চাড়ীটো নায়ে একো, একদম মজা ৰাস্তা। আৰু সেই আগেদি আছে মিউজিয়ামটো, আৰু আহি পালোঁ ৰ'ব মিউজিয়ামটোলৈ। এইটোৱে হয় মিউজিয়ামটো, আৰু সেই আগেদি সেইটো এণ্ট্ৰেঞ্চ হয়, তাতে যাব লাগে সোমাই। এটা কেছ হৈ গ'ল নহয় গাইছ, মানে আপোনালোকক মই ভিতৰখিনি দেখাব নোৱাৰিম, অলপ বেয়া লাগিল। কাৰণ মানে ভিতৰত কেমেৰা এলাউড নাই, কেমেৰা লৈ যাব নোৱাৰি ভিতৰত, পইচা দিব লাগে এক্সট্ৰাকৈ। তো একো নাই, আপোনালোকে বাহিৰৰ পৰাই চাওক। আৰু ভিতৰত যাবৰ কাৰণে 100 টকাকৈ টিকেট হয়। তো আপোনালোকে আহিলে কেতিয়াবা ইয়াতে সোমাব পাৰে, ডন বস্কো মিউজিয়াম। ইয়াতে গোটেই নৰ্থ ইষ্টৰ আপোনাৰ কালচাৰেল ডাইভাৰ্চিটিবোৰ দেখুওৱা আছে, গোটেইকেইটা কালচাৰ শ্ব' কৰা আছে। আৰু শ্বিলঙৰ এই গলিবোৰ চাওক না আপোনালোকে, কি ধুনীয়া গলি, একদম সৰু সৰু গলি, কিন্তু কি ধুনীয়া ঘৰবোৰ চাওক। আৰু এইটো গলি চাওক, কিবা দেখাত কিবা জাপান হেন লগা নাই নে? কি ধুনীয়া চাফা, একদম সৰু সুৰা গলি, চাইডেদি ঘৰবোৰ ধুনীয়া ধুনীয়া। আহি পালোঁ ৰ'ব ৰুমত, তাতে কাপোৰ চাপোৰ সালাই ল'লোঁ বঢ়িয়াকৈ। তো এতিয়া বহুত ভোক লাগছে। এতিয়া প্ৰথমে ৰেষ্টুৰেণ্টত যাওঁ, অলপমান খাই লওঁ কিবা কিবি। তাৰপিছত খাই চাই উঠি কিনে ৱাৰ্ছ লেকৰ ফালে যাম, চেৰী ব্লছম চাম। একো নাই বোলে চেৰী ব্লছম, হ'লেও যিখিনি আছে সেয়ে চাই আহোঁ আৰু। তো চেৰী ব্লছম চাই কিনে তাৰপিছত কেথেড্ৰেল চাৰ্চ এটা আছে, তাতে চাৰ্চত যাম। আৰু বাকী শ্বিলং পিকবোৰত যাব আছিল, কিন্তু আজি চাগে টাইম নহ'ব। কালি যেতিয়া লাইটলুম যাওঁতে শ্বিলং পিকত সোমাই কিনে যাম। আৰু এই আগৰ মেঘখিনি চাওকচোন, কি ধুনীয়াকৈ নামি আহিছে। এই ঘৰবোৰ কি ধুনীয়া লাগিছে দেখাত পাহাৰৰ ওপৰত। তো চলো আব থোৰা পেট পূজা কৰকে আতে হে। আহি পালোঁ ৰ'ব, এইখন চিটি হাট ধাবা। ইয়াৰে বহুত ফেমাছ হয় এইখন চিটি হাট ধাবাখন। ইয়াতে সোমাই যায় আৰু শুনিছোঁ ভাল বোলে এইখন, ৰেটিং চেটিং ভাল, চাওক ধুনীয়া, দেখাতটো ভালে লাগছে। আৰু ভিতৰৰ ফালে চাওক এনেকৈ কি ধুনীয়া নাজাৰা, পানী চানী পৰি আছে একদম, এই ৱাটাৰফল বনাই দিছে পূৰা। তো সোমাই আহিলোঁ ৰ'ব, ভিতৰত এতিয়া অলপমান খাই চাই দিওঁ খানা। তো আপোনালোকে ৰেষ্টুৰেণ্টটো চাওক, এইখন কি ধুনীয়া, আহিব পাৰে ইয়াতে। খাই চাই ল'লোঁ, এতিয়া ওলাই দিবা। লোকেশ্যনটো বঢ়িয়া, ৰেষ্টুৰেণ্টৰ একদম ধুনীয়া, একদম পানী চানী হৈ থাকে। ৱাৰ্ছ লেক আহি পালোঁ ৰ'ব, চাওক কিমান মানুহ ইয়াতে। আৰু এনেইতো ৱাৰ্ছ লেকৰ টিকেটৰ দাম 20 টকা হয়, কিন্তু ইয়াতে ফেষ্টিভেল বুলি এতিয়া 100 টকা কৰি দিছে। লৈ আহোঁ টিকেটটো। তো টিকেট কাটবলৈতো বেয়া লম্বা লাইনত লাগি যাওঁ। এইখন টিকেট কাটি ল'লোঁ হাতত। শ্বিলং লিটাৰেৰী ফেষ্টিভেল। আৰু ইফালে দি এনেকৈ সোমাই যাব লাগে, বলকে সোমাই যাওঁ এতিয়া। আৰু ভিতৰৰ ফালে চাওক কি ধুনীয়া ধুনীয়া ষ্টল বহাইছে, আৰু এইটো কিবা জাপানীজ ভাষাত কিবা লিখা আছে নেকি। চেৰী ব্লছম ফেষ্টিভেল ইয়াতে হৈছিল, কিন্তু এতিয়া এইটো খতম হ'ল, এতিয়া চলি আছে এইটো লিটাৰেৰী ফেষ্টিভেল। আৰু ৱাৰ্ছ লেকত মানে ঠাণ্ডাৰ দিনত এনেকুৱা কিবা কিবি ফেষ্টিভেল চলিয়ে থাকে, আৰু বহুত ধুনীয়াকৈ বনায় ইয়াতে। চাওক কি ধুনীয়া, ইয়াতে এইটো পুখুৰীটো আছে, ইয়াতে এইবোৰ বনাই থৈ দিয়ে। আৰু এইফালে চাওক এখন বাছৰ শ্বেপৰ ৰেষ্টুৰেণ্ট, এইখন বহুত ডাঙৰ কৰিছে, বহুত ধুনীয়া হৈছে। আৰু এইবাৰ চেৰী বহুত কম ফুলিছে, নুফুলিলে এইবাৰ চেৰীডাল গছ বেছিকৈ নুফুলিলে। আৰু ইয়াৰ পৰা চাওক ভিউটো কি ধুনীয়া, গোটেই ৱাৰ্ছ লেকখন দেখা পায় ইয়াৰ পৰা। আৰু মেইন কথা হ'ল বহুত চাফ চিকুণ জেগাটো, বহুত ধুনীয়া চাফা একদম। আৰু এইটো মঞ্চ বনাইছে, লাইব্ৰেৰী মঞ্চ, এইটোৱে ধুনীয়া বনাইছে চাওক। এই ওপৰলৈ উঠি যাব লাগিব, এতিয়া মন যোৱা নাই উঠি যাব, অলপ পিছত যাম। আৰু এইটো চাওক চেৰী গছ, এতিয়া অলপমান ফুলিছে বেছিকৈ। আৰু এতিয়া ইয়াৰ পৰাই এবাৰ দেখাই দিছোঁ, চাওক কি ধুনীয়া লাগিছে এইটো, দেখিছেনে? মানে ভাইবটোৱে বেলেগ ইয়াতে। আৰু ইয়াতে একদম মেইন হাইলাইটৰ ইয়াতে চেৰী ব্লছম বুলি পাতিছে, কাৰণ ইয়াতে গোটেই চেৰী গছকেইডাল এইখিনি জেগাতে আছে। তো ইয়াতেও এইখিনি ইয়াতে পাতি দিছে, চবেই ফটো উঠি আছে। আৰু ইয়াতে অলপ ব'টিং কৰিব আহিছোঁ ৰ'ব। ইয়াতে এখন ব'টত 250কৈ লয়, 250, মানে এখন ব'টত 4টা উঠিব পাৰি। আৰু আপোনালোকে পাৰ ব'ট 250কৈ দিব লাগিব, আৰু মানে 2টা মানুহক 4টা মানুহক 250 পৰিব এখন ব'টত। আৰু এইবোৰ চাওক ব'টবোৰ ইয়াতে গোটেইবোৰ আছে, ইয়াতে এতিয়া উঠি যাম। এইবোৰ ইয়াতে যাব লাগে ডেকৰলৈকে, তাৰপিছত ইয়াতে বঢ়িয়া ব'টিং কৰিম, চাওক কি ধুনীয়া জেগা। আৰু আমাৰ চৰকাৰে এতিয়া ইচ্ছা কৰিলে আমাৰ দীপৰ বিলটো এনেকুৱা বনাব পাৰে ধুনীয়াকৈ। ইয়াতে এইটো ৱাৰ্ছ লেকটো কি ধুনীয়াকৈ ৰাখিছে, মেইনটেইনো হৈছে। আমাৰ দীপৰ বিলটোৰো ইমান পটেঞ্চিয়েল আছে,
এনেকুৱা বনাব পাৰে ধুনীয়া ফেষ্টিভেল পাতিব পাৰে চব লাইফ জেকেট পিন্ধাই দিলে কেনেকুৱা লাগছে কওক নতুন আউটফিট এতিয়া এইখনে ৰথখন এই ৰথখনতে যাওঁ এতিয়া তাতে পেডেল মাৰি আছিলে এই চাপ আছে এই তলতে পেডেল মাৰিব লাগে আৰু এইডাল হয় ষ্টেৰিং ইফালে দিলে ইফালে ঘূৰে ইফালে দিলে ইফালে অলপ ভৰি বিষায় চাপ কি ধুনীয়া চাপ এতিয়া ব'টিং কৰি কি ফিল্ডটোৱে বেলেগ মজা লাগছে অলপ ভৰি বিষায় দুটা মানুহ লাগে সেইকাৰণে আৰু এতিয়া এই ব্ৰিজখনৰ তলেদি লৈ যাম ৰ'ব এই ব্ৰিজখনৰ তলেদি লৈ যাম দেই চাব চাওক কি মজা জেগাত ব'টিং চলি আছে চাৰিওফালে ফেষ্টিভেল আৰু এইখন ব'টত 4টা মানুহ ধৰে তো 4টা আহিলেও 250 টকাই ল'ব 30 মিনিট আপোনালোকে ব'টিং কৰিব পাৰিব আৰু এতিয়া ফেষ্টিভেলটো আপোনালোকে পানীৰ পৰা চাওক পানীত এই কালাৰবোৰ চাওক কি ধুনীয়া ধুনীয়া লাগিছে লাইটৰ কালাৰবোৰ পানীত যে পৰিছে চবফালে কি ধুনীয়া লগা হৈছে একদম জেগাখিনি আৰু আগতেই হাঁহৰ ঘৰ এটাও আছে দেখিছেনে তাৰলৈকে বাৰু যাব নোৱাৰি আৰু মানুহবোৰে জেনেৰেলি দিনত ব'টিং কৰে আমি ৰাতি কৰিব আহিছোঁ আৰু ৰাতি বেছি মজা লাগছে চাওক তো লাইট চাইট জ্বলি আছে একদম মজা আহি ইয়াত তো আধা ঘণ্টা হৈ গ'ল আৰু আধা ঘণ্টাৰ বেছিয়ে হৈ গ'ল ব'টিং কৰি থকা তো এতিয়া নামি দিওঁ আৰু ভৰি চৰিও বিষাইছে আৰু তো এতিয়া ওলাই কিনে পুলিচ বজাৰ একপাক ঘূৰি আহোঁ তাৰপিছত ঘূৰি কিনে আজিৰ দিনটো এইখিনিতে সমাপ্ত কৰিম বাইকখন চাৰিখন কেনে বনাইছে এটা কাঠেৰে আৰু ইয়াতে কিবা এটা কনচাৰ্টো হৈ আছে কি ধুনীয়া হৈছে জেগাটো চব কি ধুনীয়া তো এতিয়া পুলিচ বজাৰলৈকে আহি গ'লো অলপমান পুলিচ বজাৰখন মানে ইয়াৰে চবচে ডাঙৰ মাৰ্কেট হয় আৰু ইয়াতে ৰাতি ঘূৰি ভাল লাগে বহুত বজাৰ বহে আৰু বহুত খোৱা বস্তুও থাকে ইয়াতে তো এনেকৈ পুলিচ বজাৰ অলপমান ঘূৰি ল'লোঁ আৰু আজি এইখিনিতে সমাপ্ত কৰোঁ তো কাইলৈ যাম শ্বিলং পিক আৰু মেইন জেগা লাইট লুম তো নেক্সট ভিডিঅ'টোত গোটেইখিনি দেখাম তো সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্টছত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে তো থেংক ইউ এণ্ড বাই বাই